চাওঁতে পূজাটো পালেহি আৰু প্লেনিং সোপাও বনাব হৈ গ'ল আৰু ক'ত ঘূৰিব লাগিব ক'ত ঘুগুনি খাব লাগিব এহেঁতকেইটাকো লগ হৈ প্লেনটো বনাব লাগিব আজি ভাতি পেলাই। এই গুৰু বিচনাখনতে পৰি কি ভাবি আছ? কিতাপ সোপা মেলিহে আছ দেখোন, পঢ়া নাম গুণটো নাই এটাও। অথনিৰ পৰা পঢ়িয়ে আছিলো, এতিয়াহে কিবা এটা ভাবি আছো। ভাবি থাকোঁতেই তুমি আহি উপস্থিত হৈছে আহি এনেই বিচনাখনত পৰি থকাতকে যাচোন যা বাপেৰ স্কুটাৰখন আৰু তোৰ চাইকেলখনকে ধোগে। আজি আকৌ হঠাতে চাইকেলৰ স্কুটিত থ'ব লগা হ'ল, কাৰণটো কি? গৰুডাল এডাল পূজা যে পালেহি গম পাওঁ নে নাপাওঁ? দুৰ্গা পূজা পালেহি বুলিতো গম পাওঁৱেই, সেইকাৰণে আকৌ পূজাৰ প্লেনিং বনাবই লাগিব ভাতি পেলাই ফুচুকাহঁতক লগত লৈ। পাগলটোৱেতো তোৰ দুৰ্গা পূজাৰ কথা কোৱা নাই, দুৰ্গা পূজালৈ দিন আছে এতিয়া বিশ্বকৰ্মা পূজাই পালেহি গম পাইছে নাই? বিশ্বকৰ্মাই আহি কি আমাৰ দুৱাৰ দলি পালেহি নেকি? অৱস্থা যা চাইকেলখন আৰু বাপেৰ স্কুটাৰখন ধোগে ভালকে। তাকে ধুই চোৱাটো ভাল হ'ব, নহ'লে বিশ্বকৰ্মাই আহি ঘেঁহু কৰি থাকিব, সোমাই নাহিব ঘৰলৈ। সেইখন জেগা যেনকে ধুলো, কিন্তু এইখন এতিয়া কেনেকে থম? 50 টকা দি বাহিৰত লৈ যাওঁ দে, কিনো ইমান ধুই থাকিম। মাই শুনিছানে? কি হ'ল এনেকে তেতুডাল ফালি আহিছে কিয়? তোৰ গাড়ী ধুই হ'লেই? চাইকেলখন ধুলো, কিন্তু বাইকখনে ধুওঁতে টাইম লাগিব নহয়, কেনেকেনো ইমান ধুই থাকিম? 50 টকা দিয়াচোন। 50 টকা কেলে আকৌ তোক? স্কুটাৰখন বোলো ধুনীয়া মই গিৰিজতে ধুৱাই লৈ আহোঁগে, 50 টকা ল'ব ন, সেইকাৰণে 50 টকা এটা দিয়ে আকৌ। কিয় তোৰ হাত ভৰি নাই নেকি? আছে দেখোন, হাতো লাগি আছে ভৰিকেইটাও লাগি আছে দেখোন। হাত ভৰি আছে যদি ধুব নোৱাৰে কাৰণ কি? একদম যা ধুই লগে একদম। অকণ দেৰিকে মই গৈ আছো, একদম চিকচিকাই থাকিব লাগিব দুইখন। ইমান ডাঙৰ স্কুটাৰখন কি মই অকলে ধুব পাওঁ নেকি? কিনো কথা কিছুমান কৈ থাকা। ইমান ডাঙৰ স্কুটাৰখন ধুব নোৱাৰো, কিন্তু এইখনলৈ পিটপিটাই ঘূৰি ফুৰিব পাৰ। এই চলোৱা আৰু ঘোঁৰাটোৰ মাজত পাৰ্থক্য আছে ন? চব কথা নকবি, একদম যা দুইখন একদম ধুই থাকে, মই গৈ আছো অকণ পিছত। ধুই আমনি লাগি গৈছেগে পাই। কিনো কথাটো 50 টকা এটা দিলেই কামটো ইমান সময় শেষ হৈ গ'লেহেঁতেন। এনেকুৱা চিপচ মানুহ থাকে নেকি কিবা? কি কৰি আছো গছৰ তলত বহি লৈ? আহিল আকৌ এটা মূৰটো চুবাবলৈ। বাইক চাইকেল ধুই দেখোন একে মানুহ পিটপিটিয়া হে? কোনফালে যায় ন? এই নাযাওঁ ক'লেও তই গাড়ী ধুই থকা দেখিহে খেলকে ওলাই আহিছো এনেই। কিন্তু গাড়ীকেইখন ধুনীয়াকৈ ধুইছো, চেম্পু টেম্পু দিয়ে একেবাৰে ফেনুৱাই ধুইছো একেবাৰে গোটেই দুইখন। মোৰখনো আনিতো ধুই দিবি নেকি? কি কৈছে মলচকাইটো? এই মোৰ বাইকখনো বহুত দিন ধোৱা হোৱা নাই, এতিয়া তই ধুই থকা দেখিহে বোলো তোকে ওচৰলৈকে লৈ যাওঁ, তই বাইকখনকে ধুই দিবি। মোৰ ধুবলৈ দেখোন কিবা এলাহে লাগিছে অ'। সেইটোহে হ'ল কেইটা মই ইয়াত কি গাড়ী ধুবলৈহে আছো বুলি ভাবিছা নেকি? তই ধুইয়ে আছ সেইকাৰণেহে কৈছো মোৰখনো ধুই দে বুলি। মই আমাৰ কেইখনে ধুইছো, আপোনাৰখন আকৌ কেলে ধুমগে? এখন ধুওঁতে অৱস্থা বেয়া হৈ গৈছেগে, আৰু এখন আনি দৰকাৰ হৈছে আৰু মোলে। মানুহডাল আজি ফায়াৰ হৈ আছো দেখোন একেবাৰে। উপায় নাই, মাজে মাজে ফায়াৰ হৈ থাকিব লাগে, কিমানো ঠাণ্ডা মুণ্ডা হৈ থাকিব। আপোনাৰখন আপুনি নিজে ধুই লগে যাওক, মই ধুব নোৱাৰো, বেয়া নাপাব এতিয়া। বাপৰে বাপ, হ'ব দে, নালাগে ৰাম। নিজৰ কেইখনে যেন তেনকে ধুইছোহে, আকৌ ওপৰতে আৱতা আহিছে। হ'লে নাই ধুই তই ধুওঁতে দেখোন বেলি দুপৰ হ'বগে এতিয়া। হৈ গ'ল ধুই, তাতে আকৌ আৱাজ এজন ওলাইছেহে, তেওঁ বাইকখন দিবলৈ আহিছে মোক ধুৱাবলৈ। পানী গ্লাছেদিহে মাৰিছ দেখোন, কিয় মগ সোপা কি কৰিলি নো? মগটো লৈ পেলাই স্কুটাৰখনলৈ জোৰছে মাৰি দিলো, মগটো ভাঙি থাকিলে দেখোন। তোৰ যে মানে কি হ'ব নহয়, এটা কামো ভালকে কৰিব নোৱাৰা হা? দিনডাল খেলি মোবাইল আৰু বিচনাখনহে জানে, এটা কাম কৰিবলৈ হ'লে সেইটো ধ্বংস কৰিবি। ধ্বংস জানেতো, সেইটো কেইটা আনি পেলাই লগাই ল'ব 5 টকা এটা দি, সেইটোৱে কথা। ইমান কথা ক'ব নাপায় নহয়। সেইখন লৈ যা, লৈ গৈ পেলাই নিজেও গা ধুই পেলাই কিবা এটা খাই ফুলেশ্বৰ দোকানৰ পৰা মালা দুডাল আনি লগাই দিবিহি। মালা দুডালৰ কথা মই পাহৰিছিলোৱে, দেউতাকে আনিবলৈ ক'ব পাৰিবা দেখোন। এইখনৰ পৰা এইখন খোজকাঢ়ি গ'লে নমৰ দে। চব মালাই হৈ আছে। কোনডাল দিম ক সোনকালে, মালা বেছি নাই, বহুতেও নিয়ে আছে ৰাতিপুৱাৰ পৰা, শেষেই হ'ব এতিয়া, বেগে ল। আপোনাৰ ওপৰতে থকা ৰঙা কিতাপকে দি দিয়ক, দুডাল দি দিব দেই। দুডালত কিন্তু 60 টকা হ'ব। মাইজনীয়ে বৰ জানি বুজি 60 টকা দিছে নেকি? 10 টকা এটা কিবা এটা খাই যাম বুলি ভাবিছিলো, সেইটোও নহ'বগে যেনহে পাইছো এতিয়া। অলপমান কমাই ল'ব নোৱাৰে নেকি? 50 টকা ল'ব দিয়ক, দুডাল দি দিয়ক। হ'ব দে, তোৰতো থাকক মোৰতো থাকক, 55 টকা দিবি আৰু লৈ যা। হ'ব দি দিয়ক। তাকে আজি পূজা পাতিছনে নাই? পাতিছে কাৰণেতো মালা কিনিব আহিছো আকৌ ন। ঠিকে আছে দে। বাপে জানো কলে গ'লগে আকৌ ইমান দেৰি, কলে গ'ল বা। মনুষ্যকাইটোক মাতিব পাহৰিলোৱে নহয়। ফোন এটাকে কৰি দিওঁ ৰ মনুষ্যকাইটোলৈ। মনুষ্যকাইটো, পূজা আৰম্ভ হৈ গ'ল, সোনকালে আহক। দে তেতিয়াহ'লে গোসাঁই গাব পাৰো ন? হ'ব দেউতা, এই মনুষ্যকাইটো আহি আছে ৰ'ব। আহিলো।
কৃষ্ণ নমো নমো নাৰায়ণ প্ৰসন্ন হৰি ভকত আপোনাৰ মহিমা আপুনি বেগত কৰি যোগ্য কৰক সেই পৰিত্ৰাণী সেৱকীকেইটাই বিশ্বকৰ্মা পূজা উপলক্ষে আপোনাৰ ওচৰতে সেৱা ধৰিছে ইয়াতে ভুল ভ্ৰান্তি অনেক অপৰাধ হ'ব পাৰে এই অপৰাধখিনি মৰ্শন কৰি নিজ গুণে নিজে সন্তুষ্ট হ'ব লাগে এইখিনি প্ৰাৰ্থনা হৰি হয় প্ৰভু আজি বিশ্বকৰ্মা পূজা উপলক্ষে ইয়াতে আপোনাৰ ওচৰতে ধূপ ধূনা নৈবেদ্য এমুঠি অন্ন দি আপোনাৰ ওচৰতে কৰ্ণাপন্ন হৈছে ইয়াতে দায় দোষ অনেক অপৰাধ হ'ব পাৰে এই অপৰাধখিনি ক্ষমা কৰি নিজ গুণে নিজে সন্তুষ্ট হৈ ঘৰৰ পানীকেইটাক ভালে কুশলে ৰাখিব লাগে এইখিনি প্ৰাৰ্থনা হৰি পাই গৈছে একদম পাই গৈছে গোটেইকেইটাই আহক বলক বলক